हेलो गाइस माने मोर অসমবাসী ৰাইজ কি খবৰ আপোনালোকৰ নিশ্চয় আশা কৰো সকলোবোৰ ভালে আছে যেহেতু একদম মাঘৰ বিহুৰ পাছত আকৌ আহিলো এটা নতুন ভিডিঅ'ৰ সৈতে हेलो गाइस माने मोर অসমবাসী ৰাইজ কি খবৰ আপোনালোকৰ নিশ্চয় আশা কৰো সকলোবোৰ ভালে আছে পোনপ্ৰথমে আপোনালোকক মোৰ এডভেঞ্চাৰ লাইভ ইউটিউব চেনেলটোলৈ স্বাগতম জনালো যেহেতু আজি আছো আপোনাৰ ফাৰ্মত অলপমান কাম কৰিব আছে যেহেতু বাঁহা কাটিব আছে অলপমান সৰু সৰু কাম আছে আৰু এফালে যেটো ফাৰ্মৰো আপোনাৰ জেওৰাবোৰ বহুত ভাগি গ'ল মানে অনিষ্ট কৰি দিলে মাঘৰ বিহুত কোনোবাই চুৰ কৰি নিলে কোনোবাই ভাঙিলে কিবা কিবি কৰিলে আৰু বহুত অনিষ্ট কৰিলে বাকি অলপমান বাঁহা কাটি লওঁ সুন্দৰকৈ অলপমান আজি যেটো কাম কৰিম এডভেঞ্চাৰ কাম কৰিম আজি অলপমান বলক তেন্তে দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে কন্টিনিউ কৰি খালি ভিডিঅ'টো চাই থাকক সৈন্য ৰেডি দেখিছে এফালে আমাৰ কাকু ভাই আছে বাকি এফালে আমাৰ একদম যোৰহাটৰ পৰা অহা ভিনি আছে যেটো একদম ভিনিক আজি কৈছো অলপমান হেল্প কৰি দিবলৈ কৈছো এইটো যেটো আমাৰ দেখিছে পুৰা চাংঘৰ কি মজা হৈছে যেটো চাংঘৰ এক্সপায়াৰ ডেট গৈছে আকৌ ৰিপেয়াৰিং কৰিব হৈ আছে কাকু ভাই এফালে আহা এফালে এজন আমাৰ ভিনি দেখিছে ভিনিক আজি পুৰা মজাকে কামত লগাব লাগিব ধুনীয়াকে ভিনিয়ে পুৰা একদম বাঁহা কাটি দিব ভিনি দাখন কিন্তু নগা দানো এখন চাওঁ দাঙি দিয়ক দাখন বাহ বহুত দীঘল দেই নগা দা এখন কাটিলে ভাল লাগিব ঐ আহা বাকি বলক প্ৰথমতে আমি বাঁহকেইডাল কাটি লওঁ তাৰপাছত আৰু লাহে দিয়ে আপোনালোকক দেখাই আছো দেই চাই থাকক খালি কোন জেওৰা মৰা হৈ গ'ল বাকি আপোনাৰ ইটো সাইডে মানে অলপমান ভাগি আছে সেইটো কাৰণে সেইখিনি জেওৰা যেটো ৰিপেয়াৰিং কৰিব লাগিব ফাৰ্মখন আপোনাৰ বহুত অনিষ্ট হৈ গৈছে মানে মানুহবিলাক ভাল নহয় আচলতে মানুহবিলাকে নিজে ভাঙো বুলিয়ে ভাঙে লৈ গুচি যায় নাপায় নহয় এইবিলাক কৰিব লোকৰ বস্তু দেখিছে এফালে এখন জেওৰা এডোখৰত ভাঙিলে আৰু এইফালে আগলেতো অৱস্থাই নাই এখন ইয়াত ভাঙা আছে এইবোৰ চব ভাঙি দিলে আৰু ডাঙৰ এফালৰ পৰাতো একদম বহুত এডোখৰৰ পৰা নাই তমেই তালৈকে নাই এফালে এইখিনি ভাঙিলে অৱস্থাই নাই আৰু বাকী এইফালে দেখিছে এইবোৰ গোল নেমু গছ চছ যিহেতু মোৰ ফাৰ্মত মজাকৈ হৈছে এইবোৰ দেখিছে এইটো গৰু সোমোৱা ৰাস্তাই হৈ গ'ল এইবোৰ চব ভাঙি অৱস্থা নাই সেইটো কাৰণে এইখিনি গোটেই ৰিপেয়াৰিং কৰিব লাগিব ধুনীয়াকৈ কেনেকুৱা লাগিছে জেগাকণ দেখিছে ফুল নেচাৰেল হয় যিহেতু চাৰিওফালে বাঁহ দেখিছে চাৰিওফালে বাঁহ ফুল পৰিৱেশ আৰু মানে গৰম দিনত থাকিবলৈ বহুত বেছি ভাল লাগে ইয়াত বাকি মানে জেওৰাটো মাৰিব লাগিব একদম এই তাৰ পৰা এনেকৈ কৰি একদম শেষলৈকে মানে যিটো এইবোৰ চব ভাগি আছে উপায় নাই এতিয়া বাঁহটো ইয়াত কোনটো বাঁহ কাটো চাই লওঁ সুন্দৰকৈ যিহেতু এইখনৰ বাৰী আমাৰে হয় আৰু ইয়াতে সুন্দৰকৈ ই বৰ্তাক মই তেহেঁতক দেখাবলৈ কৈছোঁ যিহেতুকে দেখাই দিব আৰু বৰ্তাই দেখাই দিব তেহেঁতি সুন্দৰকৈ বাঁহটো কাটিব বাঁহ ইয়ালৈকে উলিয়াব লাগিব দেখিছে এফালে আপোনাৰ কাম কৰিয়ে থকা হৈছে যিহেতু আপোনাৰ বাঁহটো ৰাস্তালৈ এনেকৈ চাই মোৰ ভিডিঅ'বোৰ চাই আছে বাকী মোৰ চিউজবোৰ ইমান অহা নাই মানে ভিউজ বহুত কম আহি আছে সুন্দৰকৈ ভিডিঅ'বোৰ আপোনালোকে চাব কণ্টিনিউ কৰিব যিহেতু মোৰ ভিডিঅ'বোৰ কেনেকুৱা হয় মই নিজে নাজানো কিন্তু মই ভালকৈ বনাবলৈ ট্ৰাই কৰোঁ বা ভালকৈ বনাওঁ আপোনালোকেও মানে চাই কেনেকুৱা লাগে মই সেইটোৱে নাজানো বাকী কণ্টেণ্ট মই সুন্দৰ কণ্টেণ্ট আনিম যিহেতু মোৰ কেইটামান বাহিৰলৈ ৰাইড কৰিম মানে যিহেতু অকণমান প্ৰব্লেম হৈ আছে প্ৰব্লেমবিলাকৰ কাৰণে আপোনাৰ ৰাইডটো কণ্টিনিউ কৰিব পৰা নাই যিহেতু আপোনাৰ অলপ দিনৰ পাছৰ পৰা সুন্দৰকৈ ৰাইডিং ভিডিঅ' পাব যিহেতু অলপমান বাহিৰত ৰাইড কৰিব যাব লাগিব চ' আপোনালোককো সুন্দৰকৈ দেখাম খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বোৰ কণ্টিনিউ কৰি চাব ধুনীয়াকৈ কেনেকুৱা হয় মোক কমেণ্টত জনাব আৰু এইফালে এজোপা যে কয় এৰা পলু গছ মানে আপোনাৰ যিবোৰ পলু পুহিলে আপোনাৰ এই গছজোপা দৰকাৰ হয় মানে এজোপাক কয় এৰা গছ এজোপা এৰা গুটি আপোনালোকে চাগে বহুতে চিনি পাবও পায় নাপাবও পায় এজোপা এৰা গছ বুলি কয় যিহেতু এইখিনি এনেই গজি গৈছে সিহঁতক কাটি দিব লাগিব এই এনেই আপোনাৰ এইবোৰ হাবিহে কৰি দিছে সিহঁতি হাবি কৰিছে চব কাটিং কৰি দিব লাগিব এইখিনি গ'ল একদম চব কাটিং কৰি গিৰাই দিলোঁ বাকী আপোনাৰ এফালে নেমু টেঙাবিলাকো আৰু সৰি এদাই হৈ গ'ল যিহেতু এবাৰ মোৰ বহুত বেছিয়ে লোকচান হৈ গ'ল নেমু টেঙা লোকচান উপায় নাই কি কৰিব এবাৰ একদম মানে এইবিলাকৰ ভেলুটো আমাৰ ইয়াত নাইকিয়া হোৱাৰ নিচিনা হৈ গৈছে আচলতে মানুহে কিমান কষ্ট কৰি খেতি কৰে ন যদি ভেলু নাপায় খেতিয়কবোৰ কেনেকৈ জীয়াই থাকিব আমিতো খেতিয়ক নহয় কিন্তু খেতিয়ক নহ'লেওতো ধৰক কিছুমান কাম কৰোঁ ন বস্তুবোৰ ভেলুটো থাকিব লাগে দেখিছে কি সুন্দৰ গোল নেমু এফালে চাওক কি সুন্দৰ এইটোহঁত গোল নেমু দেখিছে ধুনীয়াকৈ যিহেতু পকি গ'ল মজাকৈ পকি গ'ল কি ধুনীয়া দেখিছেনে এইবোৰ একদম আচাৰ কৰি যিহেতু খাব পাৰে মজাকৈ
মানুহে এইবোৰ গুৰুত্বই নিদিয়ে, নলয়, ভেলু নাইকিয়া নিচিনা কৰি দিলে। ডাঙৰ হৈছেগৈ আৰু দেখিছে একদম ডাঙৰ হৈছে, যিহেতু তামোল লাগিব আৰু বেছি দিন নাই। যিহেতু আপোনাৰ এইটো লাইনত মানে অকল তামোলৰ পুলি ৰুইছিলোঁ মাজে মাজে, যিহেতু কিছুমান আপোনাৰ জি উঠিলে, কিছুমান আপোনাৰ মৰিলে। এইটোহঁত পুলিটো বাঢ়িবই পৰা নাই, সৰু হৈ আছে দেখিছে। চব মোৰ নিজৰ হাতেদি ৰোৱা হয় হা, বেলেগৰ হাতেদি একো ৰোৱা নাই। বাকী এইফালে এজোপা গোলনেমু গছ আছিলে আৰু এইফালে ৰুইছিলোঁ আপোনাৰ নাৰিকল, যিহেতু আপোনাৰ জেওৰা এইফালেও ভাগিছে। আৰু এইটো টিউবৱেলটো দেখিছে, যিহেতু এইটো টিউবৱেল আছিলে, ইয়াৰ আপোনাৰ মাথাটো যিটো আছিলে বেলেগে চুৰ কৰি লৈ গ'ল মানে মাথাটো ইয়াৰ পৰা। সেইটো কাৰণে ইয়াত ফিটিং কৰা নাই, যিহেতু মানুহ যেতিয়াৰ পৰা পাৰ্মানেণ্টলি থাকিম আৰু তেতিয়া ফিটিং কৰিম। যিহেতু নাৰিকলৰ পুলি ৰুইছিলোঁ, চাওক সুন্দৰকৈ দেখিছে, এজোপা ইফালে এজোপা দুজোপা মানে 10জোপা ৰুইছিলোঁ। তাৰপৰা তাত আছে আপোনাৰ 3জোপা, 3 5জোপা 6জোপা, বাকী 4জোপা আপোনাৰ মৰিলে, 6জোপা বাচিলে বাৰু, ধুনীয়াকৈ বাচিলে। বাকী ব'লক ঘৰলৈ বুলি যাওঁ, যিহেতু মানুহকেইজনে ইয়াত আপোনাৰ কাম কৰি আছে, তেওঁলোকৰ কাৰণে অলপমান চাহ তাহ বনাই আনো, যিহেতু কাম কৰি থকা মানুহ ভোক লাগিবও পাৰে। বাকী ঘৰলৈ যাওঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি মজাকৈ চাই থাকক দেই। আমৰ পুলি, এইফালে এইটো এটা আমৰ পুলি, বাকী এইকেইজোপা পাইনাপল গছ হয়, পাইনাপলৰ। আৰু এইটো মোৰ ভাগৰ আপোনাৰ ব্ৰইলাৰ ঘৰটো আছিলে, যিহেতু ব্ৰইলাৰ পুহিম বুলি বনাইছিলোঁ, যিহেতু পোহাটো এতিয়ালৈকে হোৱাই নাই বাৰু, পুহিম আৰু লাহেধিৰে টাইম টেবুলবোৰ আহক, মানুহবোৰ অলপ আজৰি হৈ লওঁ। বাকী এইফালে আপোনাৰ এজোপা যে মই কৈছিলোঁ মান ধনিয়া বুলি যে কৈছিলোঁ, আপোনালোকক দেখিছে, এজোপা সুন্দৰ মান ধনিয়া, বহুত বেছি ভাল লাগে চব্জিত দি দিলে সুন্দৰকৈ। এইকণত মান ধনিয়া ৰুইছিলোঁ, বাকী কেইজোপা কোনোবাই নিলেই নে কি কৰিলে নাজানো আৰু, মুঠতে এজোপাহে বাচি আছেগৈ মজাকৈ। যিহেতু আপোনাৰ এইজোপাতটোতো আপোনাৰ ভালেমানকেইটা নেমু লাগি আছে, যিহেতু ছিঙিবলৈও বাকী আছে, দেখিছে এইবোৰ লাগি আছে নেমু। আৰু এইফালে তললৈও দেখিছে এইখিনি লাগি আছে, সুন্দৰ সুন্দৰ নেমু লাগি আছে, যিহেতু ইহঁতক ছিঙি মজাকৈ লৈ যাব লাগিব। ব'লক এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ আৰু। চফা কৰি ল'লোঁ, ঝাৰু মাৰিলোঁ সুন্দৰকৈ, ঘৰটো আগফালখন ধুনীয়াকৈ ঝাৰু মাৰিলোঁ। আৰু ঘৰলৈ বুলি দুডালমান খৰি গোটালোঁ, যিহেতু আমাৰ মায়ে মানে বেছিকৈ জুইত বনায় খানাটো, গেছত ইমান ইউজ নকৰে, জুইত বেছি খানা বনায়, দেখিছে সুন্দৰকৈ। ঘৰলৈ বুলি খৰি অলপমানো গোটালোঁ। বাকী চাওক আগফালখন দেখিবলৈ কিমান ধুনীয়া হৈ গ'ল, চাফা কৰি দিয়াৰ পাছত চাওকচোন কিমান চাফা হৈ গ'ল, দেখিছে কিমান ধুনীয়া চাফা হৈ গ'ল, যিহেতু ঝাৰু মাৰি পূৰা মজাকৈ চাফা কৰি দিলোঁ। বাকী মোৰ বন্ধুকেইজনে সুন্দৰকৈ যিহেতু আপোনাৰ সেইফালে বাঁহ কাটি মেলি কঢ়িয়াই আছে, বাকী মই তেওঁৰ ভাগৰ চাইকেলখন লওঁ আৰু মজাকৈ ঘৰৰ পৰা অকণমান চাহ বনাই তেওঁলোকলৈ বুলি লৈ আনো। আপোনাক ভাবিছোঁ যিহেতু চাইকেলখন লৈ যাওঁ, যেতিয়া খৰিকেইডাল একেবাৰে চাইকেলতে উঠাই পেলাই লৈ যাওঁ, এক গুলি মে দো চিকাৰ হৈ যায়গা, যিহেতু আকৌ এবাৰ খৰি নিবলৈ বুলি এক্সট্ৰাকৈ নাহোঁ আৰু, সেইকাৰণে ৰ'ব খৰিকেইডাল কিবা এটা কৰি বান্ধি লওঁ মজাকৈ। এইফালে দেখা পাইছে, যিহেতু একদম সুন্দৰকৈ চাইকেলৰ কেৰিয়াত মই খৰি পোলা বান্ধি ল'লোঁ ধুনীয়াকৈ, যিহেতু লৈছোঁ আৰু 2-3 দিনৰ কাৰণে ধুনীয়াকৈ হৈ যাব। যিহেতু এতিয়া মজাকৈ চাইকেল লৈ ঘৰলৈ যাওঁ, চাহ অলপমান বনাই আনি বন্ধুকেইজনক খুৱাওঁহি আৰু মজাকৈ। এইডাল থাকক, এইখন মিড্ডা বুলি কয় দেই, আমাৰ অসমীয়াত এখন মিড্ডা, মানে ইভাগে খুকুৰি বুলিও কয়, মিড্ডা বুলিও কয়, যিহেতু আমি খুকুৰি বুলি চাইকেল চলাইছোঁ, একদম মজা লাগিছে। মানে চাইকেল চলোৱাই নাই, যেতিয়াৰ পৰা বাইক চলাবলৈ শিকিলোঁ, চাইকেললৈ পাহৰিয়ে গৈছিলোঁ। একচুৱেলি আগতে চাইকেল চলাই সৰু কালচোৱা পাৰ কৰিলোঁ, বাকী চাইকেল চলাই মজা লাগিছে দেই। এখন আপোনাৰ BAC চাইকেল, এইটো দেখিছে, এইটো যিটো আপোনাৰ এইটো হৈ গ'ল আপোনাৰ মেইন ৰাস্তা, যিহেতু মেইন ৰাস্তাৰ পৰা এনেকৈ আপোনাৰ এইটো ৰাইট চাইডে ইফালৰ পৰা আহিলে এনেকৈ ৰাইট চাইডে নামিলেই মোৰ ভাগত যিহেতু আপোনাৰ ফাৰ্মৰ ৰাস্তাটোলৈ যাব পাৰে। বাকী আৰু এইটোৱে হৈ গ'ল আমাৰ আপোনাৰ গাঁৱৰ লুংলুঙীয়া ৰাস্তা, দেখিছে আমাৰ ঘৰৰ পদূলি। এতিয়া এইকেইডাল হা
সেইটোকে কৈছোঁ, এই পোলা এতিয়া 2 দিন যাব নাই? কাৰেণ্টত বনোৱা চাহটো খাবলৈ ইমান টেষ্টি নহয় মানে। ফ্লাক্সটো ক'ত আছে? ফ্লাক্সটো চাৰ্লি, চাৰ্লি, চাৰ্লি কি কৰিছ? কি কৰিছ? কি কৰিছ? কি কৰিছ? ক'ত উঠিছ? নাখায় নহয় চাৰ্লি, এইবোৰ নাখায় নহয় চাৰ্লি, এইবোৰ নাখায় নহয় চাৰ্লি। চাৰ্লি এইবোৰ নাখায় নহয়। চাওঁ এইফালে চাওঁ, এইবোৰ নাখায় নহয় চাৰ্লি। তোক ভাত খাবলৈ দিলে নাই চাৰ্লি? চাৰ্লি তোক ভাত খাব দিলে নাই? তোক ভাত খাব দিলে নাই? হা? তোক বাহিৰত বান্ধি দিওঁগৈ নি মানুহৰ ওচৰত? মানুহৰ ওচৰলৈ লৈ যাওঁ তোক। ৰ উঠলা, তই ইয়াত থাক, তই ইয়াত বান্ধি থম। যিহেতু মজাকে চাহ তাহ ঘৰৰ পৰা বনাই লৈ আহিলোগে, এতিয়া যিহেতু একদম দেখিছে এইফালে চাইকেল মাৰি পেডেল মাৰি গৈ আছোঁ মজাকে। যিহেতু চাহ ফ্লাক্সত আহি গ'ল সুন্দৰকৈ, দুয়োজনকে চাহ একাপ খুৱাই লওঁ। ক'ত আছে বন্ধু দুজন? এইফালে আছে নে সেইফালে আছে বা? বাঁহ কটা জেগাতে আছে চাগে। তেওঁলোকক চাহ একাপ সুন্দৰকৈ খুৱাই লওঁ। কেইডাল হৈছে? 1ডাল 2ডাল 3ডাল 4ডাল। যিহেতু 4ডাল বাঁহ হ'লেই আৰু 6ডাল আছে। যিহেতু 10ডাল বাঁহ তাত কাটিম আৰু বাকীকেইডাল বেলেগ জেগাত কটা হ'ব। কি আছে? হ'ব, চাহ অকণমান খাই লওক ধুনীয়াকৈ। আহক, অকণমান শকত চাইজৰ কাটিব। অলপ ইয়াতকৈ শকত কাটিব বন্ধু বাঁহকেইডাল। পইচা দিছোঁ নহয় বন্ধু, ইমান লিটিকা কাটিলে লোকচান হ'ব। ভিনি, ভিনি। বাকী দেখিছে একদম সুন্দৰকৈ আমাৰ বন্ধু। আহক বহক, আপুনি বহকচোন ওচৰত মানুহটো ধুনীয়াকৈ। এইফালে চাহটো বাকিব লাগে, ফ্লাক্সটো খোলক ধুনীয়াকৈ। আহক, সেইজন ক'ত গ'ল মালিক? পানী বটল খোলক ধুনীয়াকৈ। সেইজন আহিব বাৰু, লৈ আহিছোঁ ধুনীয়াকৈ চাহ একাপ খাই লওক। মজা। আহিব তেওঁ, কাপোৰ 2টাহে আছে। কাকু ভাই আৰু মই, যিহেতু কাকু ভাই মোক অকণমান হেল্প কৰি দিছেহি। যিহেতু বোলে ভাইজান আপোনাক অলপমান হেল্প কৰি দিম বুলি কাকু ভাই মোক আজি আহি অলপমান হেল্প কৰি দিছে। বাঁহ চাহ কাটি দিছে ধুনীয়াকৈ বন্ধুৱে। বাকী বন্ধুক ধুনীয়াকৈ ঘৰৰ পৰা বনাই আনি চাহ অকণমান খুৱাইছোঁহি বিহু বুলি। আৰু এইফালে আৰু এজন আমাৰ ভিনদেউ এজন আছে, সেইজন আকৌ পানী বটল এটা আনিবলৈ গৈছে। যিহেতু পিয়াহ লাগিছিলে, ময়ো পাহৰি থাকিলোঁ পানী আনিবলৈ। সুন্দৰকৈ চাহটো খাই লওঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাব, আৰু আগলৈ কিছু ধামাকা হ'বলৈ গৈ আছে। যিহেতু আপোনাৰ দেখিছে আজি এটা ভয়ানক বস্তু দেখিলোঁ। আপোনাৰ এইফালে এথোকা হৈ গ'ল আপোনাৰ চেনী কল। যিহেতু চেনী কল, আপোনাৰ কল হৈছে এথোক, ডিল 2টা ওলাইছে। চাওক দেখিছে, আপোনাৰ এফালে কল এথোক, আপোনাৰ ডিল 2টা। ভগৱানে আপোনাৰ ভাললৈ দেখাইছে নে বেয়ালৈ দেখাইছে নাজানো আৰু। এইফালে কল এথোকাই আছে আপোনাৰ, বাকী ডিল 2টা। চাওক ভয়ানক, ফাৰ্ষ্ট টাইম দেখিছোঁ দেই, এথোক কলত 2টা ডিল মানে। ভিনি যিহেতু আপোনাৰ একদম মজাকৈ চাহ খাবলৈ বহিছে, সুন্দৰকৈ তেওঁক চাহ আনি দিছোঁ। চাহটো খাই লওক। আমি যিহেতু চাহ খোৱা হৈ গ'ল, তাৰপৰা চাহটো খাই মেলি সুন্দৰকৈ বাঁহটো কমপ্লিটকৈ কাটি দিয়ক। কাটি মেলি আৰু তালৈ আপোনালোকে ফাৰ্মলৈ আহক, মই ফাৰ্মলৈ গৈ আছোঁ। যিহেতু মই এডাল বাঁহ কাণত তুলি এতিয়া লৈ যাম দেই। অ'কে, এই পিঠা খালোঁ, দেখুৱালোঁ, চব দেখালোঁ। আপুনি খাই লওক খালি এতিয়া। আকৌ ভাই বুঢ়া চাই কাটিবা। একদম বস্তু কেইটামান আহি গ'ল দেখিছে সুন্দৰকৈ। যিহেতু এটা মাইক এটা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত, সুন্দৰকৈ আপোনাৰ মাইকটো আহিলে। যিহেতু আনবক্সিং কৰিয়ে দিলোঁ আৰু ডাইৰেক্ট। ৰ'ব দেই, ৰ'ব। এইটো আৰু মাইকটো এইটো আহিছে সুন্দৰকৈ। মাইক ৰ'ব দেখাই আছোঁ। এইখিনি যে যিমানখিনি দেখিছে সেইখিনি চব আপোনাৰ ইনষ্টা 360টোৰ আপোনাৰ এক্সেচাৰিজ হয়। দেখিছে
আজি যিহেতু ফাইনেলি আপোনাৰ মাইকটো আহি গ'ল, অৰ্ডাৰ কৰি থৈছিলোঁ। আৰু যিহেতু এইটোৱে মেইন মালটো, Insta360 দেখিছে কেমেৰাটো। বাকী এইখিনি এডাল হৈ গ'ল আপোনাৰ বুলেট টাইম ষ্টিক, যিডাল এনেকৈ ঘূৰাই পেলাই ভিডিঅ' কৰিব পাৰে। আৰু এইটো হৈ গ'ল আপোনাৰ যিহেতু মোবাইল কিট, যিহেতু আপোনাৰ মোবাইল হেণ্ড হয়, ইয়াত সুন্দৰকৈ আপুনি মোবাইলটো লগাই মেলি কৰিব পাৰে মানে কেমেৰাটো লগাই কৰিব পাৰে, মোবাইল নহয়, 360ৰে হয়। বাকী এইটো 360 সুন্দৰ এটা প্লাষ্টিকৰ কভাৰ হয়, যিহেতু ৱাটাৰপ্ৰুফ হয়, পানী চানী মানে নিভিজে আৰু। বাকী এখন লেন্স প্ৰটেক্টৰ হয়, গ্লাছ হয়। বাকী এইটো মোবাইল কেন হয় এডাল। বাকী এইটো আপোনাৰ মোবাইলৰ কাৰণে হয়, হেলমেটত লগোৱা। এইখিনি গোটেইখিনি 360 বস্তু। ইয়াত মিনিমাম আপোনাৰ 1 লাখ মান টকা বস্তু সোমাই আছে। মানে এইকেইটাই বস্তু, ইমানকেইটাই দাম, বহুত দাম। উপায় নাই। তুমি নালাগে, কাঢ়ি নিব নালাগে, থৈ দিয়া, তাতে থৈ দিয়া। যিহেতু আপোনাৰ সুন্দৰকৈ আমি দুয়োজনে ভাতটো মজাকৈ খাই লওঁ। আজি আমাৰ ঘৰৰ খানা এইটো। যিহেতু এইফালে আপোনাৰ গ্ৰীণ মটৰ, আলু ভাজি, আৰু এইফালে আপোনাৰ অলপমান আচাৰ, আৰু এইফালে ঔটেঙা, দালি, আৰু আপোনাৰ শ'ল মাছ। খাই কেনেকুৱা লাগিলে? মজা লাগিলে? ঠিক আছে। চাৰ্লি একদম দেখিছে নাই, মোৰ লগত পুৰা বাইকত উঠি আহিছে মজাকৈ। এই চাৰ্লি, পাই গ'লোহি আমি চাৰ্লি, পাই গ'লোহি আমি। ক'ত পাই গ'লোহি আমি? ফাৰ্মত পাই গ'লোহি ন চাৰ্লি? চাওঁ চাৰ্লি, এইটো দেখিছেনে আমাৰ চাৰ্লি কি পৰিবি বেটা, পৰিবি দেই। এইটো আমাৰ চাৰ্লি। একদম পোকৰ চোকৰ উলিয়াই তো ওপৰলৈ মোৰ কৰিও একদম শুই দিছে। ঐ চাৰ্লি, ক'ত কামুৰি আছ তই? দেখিছে সুন্দৰকৈ চাৰ্লিক একদম যিহেতু খজুৱাই ফণি মাৰি দিছোঁ, সি বিৰাট ভাল পাইছে, তাই বহুত ভাল পাইছে। লাগে এইবোৰ নাখায় নহয় চাৰ্লি গুণ্ডা। যিহেতু আপোনাৰ একদম মজাকৈ বাচন্তিক ৱাশ্বিং কৰিলোঁ, দেখিছে বহুত দিন একদম বাইকখন ধোৱা নাছিলোঁ। যিহেতু একদম সুন্দৰকৈ ধুলোঁ, বহুত চাফাই হৈ গ'ল। একদম কেনেকুৱা লাগিছে বাৰু ন যেতিয়া ধুই দিলোঁ বা ৰাইনো, যিহেতু মোৰ ৰাইনো পূৰা চাফা স্ৱেক। আৰু বাচন্তিক গা ধোৱাৰ লগতে যিহেতু ময়ো সুন্দৰকৈ গাটো আপোনাৰ ধুলোঁ, আৰু গা চা ধুই দেখিছে পূৰা নতুন কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। যিহেতু মই এতিয়া ফুলনি চাৰিআলি যাম, মানে আমাৰ এহেঁতৰ পম্পীহঁতৰ ঘৰৰ আপোনাৰ তেহেঁতৰ কোনোবা ভাগিনীয়েক এজনী আহি আছেহি, তাইৰ তাইৰ মাহীৰ ছোৱালীজনী, সৰু ছোৱালী হয়, তাই আহি আছেহি। যিহেতু তাইক ঘৰলৈ থ'বলৈ যাব লাগিব, যিহেতু তাইকো লৈ যাম, দুইজনীকে তেহেঁতৰ ঘৰত থ'বলৈ যাব লাগিব। আৰু যিহে ঠাণ্ডা, মোৰ বাইক চলাব মনেই নাযায় ঠাণ্ডা দিনকেইটা। বাকী উপায় নাই আৰু, ব'লক ভিডিঅ' কণ্টিনিউ কৰক আপোনালোকে। আৰু সন্ধিয়া হ'বলৈ আহিয়ে আছে, যিহেতু ব্লগটো সামৰিবই লাগিব আৰু অলপ দেৰিকৈ। এইফালে তলাটো মজাকৈ খুলি লওঁ দেই, তলা ফটো এখন মাৰি দিছোঁ তোমাক দেই, মাৰি দিওঁ নে কি? আজি ছোৱালীজনী ঘৰলৈ যাবগৈ পাই, বেয়া লাগিছে নি মনটো? আকৌ আহিবা নাই? জানো আছে মানে ইয়াত তাৰ গাড়ীখন আছে, সেইটো কাৰণে তাৰ গাড়ীখন লৈ যাওঁ ভাবিছোঁ। এখন আপোনাৰ আমাৰ ইয়াত নতুনকৈ খুলিছে মাজুলীত আজন বুলি কয় ৰেষ্টুৰেণ্ট হয়। এইফালে দেখিছে এখন সুন্দৰ এখন ৰেষ্টুৰেণ্ট, যিহেতু আপোনালোকে ধুনীয়াকৈ ফেমিলি লৈ আহি খাবহি পায়। যিহেতু মই আজিলৈকে ইয়াৰ ভিতৰত সোমোৱা নাই, চাই লওঁ কেনেকুৱা ভিতৰতো। ধুনীয়া, লোকেশ্যনটোতো মজা হয় বাৰু, দিনত দেখিলে আৰু সুন্দৰ পাব। ঐ আহা সুন্দৰকৈ লগৰজনৰ পৰা গাড়ীখন লৈ আহিলোঁ। এইফালে আমাৰ একদম ভাগিন আহি গ'ল। ভণ্টি কেনেকুৱা লাগিছে? তোমালোকৰ ঘৰ পাইছোঁহি আৰু। যিহেতু ইহঁতৰ ঘৰত যিহেতু থ'বলৈ আহিলোঁ, ঠাণ্ডাটো বেছি কাৰণে আপোনাৰ গাড়ীয়ে লৈ আহিছোঁ, সেইটো কাৰণে বেছি ঠাণ্ডা, সেইটো কাৰণে গাড়ীখন লৈ আহিছোঁ। পালোহি ইহঁতৰ ঘৰ, এই কণতে নহয় জানো কোনজনী আগলৈ ন? এইটো মজাকৈ আহি ইহঁতৰ ঘৰ পাই গ'লোহি সুন্দৰকৈ। এইটো নহয় জানো মোৰ ঘৰ? কাৰ? যিহেতু তাই মাকক মাতি আনিবলৈ গৈছে সুন্দৰকৈ। কোনজনী বাই দেই, বাই বাই আপোনাৰ একদম সুন্দৰকৈ ইয়াত এতিয়া আমি সন্ধ্যা টাইমত ঘুগুনি খাম। এইফালে দাদাহঁতৰ দোকানতে মজাকৈ ঘুগুনিটো খাম, গৰম ঘুগুনি আৰু পকৰি খাই লওঁ। তাৰপিছত আকৌ এতিয়া ঘৰলৈ যামগৈ আৰু। যিহেতু মজাকৈ আমাৰ
এফালে ঘুগুনি আৰু ফকৰি আহি গ'ল দেখিছে সুন্দৰকৈ ঘুগুনি আৰু ফকৰি আমাৰ পোৱালীয়ে খাই আছে ঘুগুনি তোমাৰ ডিম এদাই নেকি আছে এইটো মজাকৈ খাই লওঁ আৰু তামাম টেষ্টি বাদ বাকী যি কি নহওক আমাৰ সুন্দৰকৈ ভাগিনজনীক একদম ঘৰত থৈ মেলি আহিলোঁ আৰু ঘুগুনি চুগুনিও মজাকৈ খালোঁ আৰু আজিৰ দিনটো কি কৰিলোঁ সুন্দৰকৈ আপোনালোকক দেখালোঁ যিহেতু বাঁহ চাহো কাটি কমপ্লিট আৰু সেইফালে এহেঁতৰ ঘৰলৈ সুন্দৰকৈ বাঁহকেইডাল আনিব লাগিব যিহেতু এহেঁতৰ ঘৰ বনাই থকা হৈছে ভাবিছোঁ আজি ভিডিঅ'টো আপোনাৰ ইমানতে খতম কৰি দিওঁ যদি আপোনালোকে ভিডিঅ'টো চাই মোৰ ভাল পালে লাইক কমেণ্ট এণ্ড মোৰ এডভেঞ্চাৰ লাইভ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব যাতে মোৰ নিউ আপডেটবোৰ আপোনালোকে পাই থাকে চ' অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আকৌ লগ পাম বাই বাই জয় আই অসম